BPF আৰু UPPL দল যদি একত্ৰিত হয় তেতিয়াহ'লে BJP তাক আদৰণি জনাব আৰু BJPৰো সুবিধা হ'ব যে এটা দল হ'লে কাৰ লগত কথা পাতিম সিদ্ধান্ত ল'ব নালাগে, যি আছে তাৰ লগতে পাতিব লাগিব। দুটা দল থাকিলে আমাৰো কষ্ট হয়। সেইকাৰণে মই যিমান পাৰোঁ যোনেই মোক সুধিছে তাকেই মই কৈছোঁ যে দুইটা দলৰ মাজত মিত্ৰতা হ'লে BJPয়ে তাক আদৰণি জনাব। আৰু থুৰিবাৰী পাৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ সন্মিলন আছিলে। ইয়াৰ পিছত মানস চেৰফাঙতো এখন সভা আছে। BTRত যোৱা 3 দিন ধৰি মই যিমান সভা কৰি আছোঁ সকলো ৰাইজে BJPক আশীৰ্বাদ দিছে আৰু মই ভাবোঁ যে এইবাৰ BJPয়ে BTRত এটা সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। স্যার UPPL আৰু BPF একত্ৰিতকৰণ এটা প্ৰচেষ্টা চলি আছিল, কিন্তু কালি যেহেতু BPF 22টা আসনৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিলে, এতিয়াতো তেওঁলোকৰ সম্ভাৱনা নাই মিত্ৰতাৰ। মই মোৰ এইটো ক্ষেত্ৰত কমেণ্ট এটাই যে BPF আৰু UPPL দল যদি একত্ৰিত হয় তেতিয়াহ'লে BJPয়ে তাক আদৰণি জনাব আৰু BJPৰো সুবিধা হ'ব যে এটা দল হ'লে কাৰ লগত কথা পাতিম সিদ্ধান্ত ল'ব নালাগে, যি আছে তাৰ লগতে পাতিব লাগিব। দুটা দল থাকিলে আমাৰো কষ্ট হয়। সেইকাৰণে মই যিমান পাৰোঁ যোনেই মোক সুধিছে তাকেই মই কৈছোঁ যে দুইটা দলৰ মাজত মিত্ৰতা হ'লে BJPয়ে তাক আদৰণি জনাব। এতিয়া হ'বনে নহয় সেইটোতো আপোনালোকে আপচুক সুধিব লাগিব, যিহেতু আপচুৱে এইটো ক্ষেত্ৰত আগভাগ লৈ আছে। মোক সুধিলেতো তাৰ উত্তৰ মইতো দিব নোৱাৰোঁ। মইতো জানাত BJP জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ BJPৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে BJP বুলি কয় কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে ক'ব। অভিযোগ উত্থাপিত কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত শিৱসাগৰত মিয়া খেদা আন্দোলন। সেইটোতো মোৰ পৃষ্ঠপোষকতাইতো হ'ব আৰু কাৰ পৃষ্ঠপোষকতাত হ'ব? মইতো কৈ আছোঁ যে যি জেগাত যোন থাকিব লাগে সেই জেগাত সিয়ে থাকিব লাগে। BTRৰ সিদ্ধান্ত BTRৰ চৰকাৰে ল'ব লাগিব। ইয়াততো মই সিদ্ধান্ত ল'ব নোৱাৰোঁ। গতিকে এইটো ক্ষেত্ৰত আপোনালোকে UPPL দলৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক সুধিব লাগিব। আমাৰ যদি সহযোগিতা বিচাৰে আমি আছোঁ। বহুত কিছুমান নতুন নতুন কথা হৈ আছে। এইকেইদিন বহুত কথা পোহৰলৈ আহিছে আৰু বহুত কথা আছে যি এতিয়াও পোহৰলৈ অহা নাই। অক্টোবৰ মাহত যেহেতু অন্নপ্ৰসন চেনি ডাউল সেইসমূহ আঁচনি দিয়া হ'ব, যি যাৰ ৰেচন কাৰ্ড আছে সকলোৱে পাব। BTCত বিশেষকৈ অগপৰ ভূমিকা কেনেকুৱা হ'ব? ইতিমধ্যে তেওঁলোকে খেলিম বুলি মই যোৱাকালিও কৈছোঁ যে AGPয়ে যদি কোনোবা চিটত জিকিব পাৰে তেওঁলোকে ইলেকশ্যন খেলিব লাগে। আমি বেয়া নাপাওঁ, যিহেতু আমি ইলেকশ্যন খেলিছোঁ তেওঁলোকেও ইলেকশ্যন খেলিব পাৰিব, খেলা উচিত। কিন্তু এনেকুৱা হ'ব নালাগে যে BJPক হৰুৱাবৰ কাৰণে আমি ইলেকশ্যন উঠিছোঁ, তেনেকুৱা হ'ব নালাগে। নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠাত কাৰো অসুবিধা নাই, কিন্তু BJPক হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিলে সেইটো বেয়া কথা। মানে কংগ্ৰেছৰ হয় কাবাৰ হয় মই নকওঁ, কিন্তু AGPয়ে নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠক, BJPক হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিব নালাগে। सर ये नहीं तरफ से BTR में BJP सरकार अकेला ये बनाएगा? देखिए अभी सरकार बनाने का जो बात है वो करने का अभी समय नहीं है। अभी तो पहला ये निर्णय लेना है कितना सीट में हम लड़ेगा। पहले 20 अगस्त तक वो निर्णय होगा, उसका बाद सरकार का बाद आएगा। जम्मू कश्मीर में 370 का सर क्या कहेंगे? 6 साल पूरा हुआ।